অলপ সময়লৈ চিন্তা কৰকচোন, আমি যিবিলাক সপোন দেখোঁ সেইবিলাক আমি বিশ্বাস কৰোঁনে? সকলোবিলাক নকৰোঁ, কিছু কৰোঁ। কাৰণ আমি জানো কোনবিলাক বাস্তৱ হ'ব পাৰে আৰু কোনবিলাক হ'ব নোৱাৰে। সপোন হৈছে আমাৰ অৱচেতন মনৰ ক্ৰিয়াৰ ফল। প্ৰতিদিনে আমাৰ মনত হাজাৰ চিন্তা আহে, যাৰ অধিকাংশই আমাৰ নেতিবাচক। আমি কিমানজনে বিশ্বাস কৰোঁ যে সপোন পূৰণ কৰা সম্ভৱ? অৱশ্যে অতি কম সংখ্যকে। পূৰণযোগ্য সপোনসমূহ আমি পৰিচৰ্যা কৰিলে আমি সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ। আমি কেৱল সপোন দেখা লোকেহে সীমাবদ্ধ হৈ থাকোঁ। সপোন পূৰণৰ চেষ্টা আমি কেতিয়াও নকৰোঁ বা পৰিশ্ৰমো নকৰোঁ। ডক্টৰ এপিজে আব্দুল কালামে এষাৰ কথা কৈছিলে যে আমি যিটো শুই পেলাই সপোন দেখোঁ সেইটো আমাৰ সপোন নহয়। সপোন সেইটোৱে যি সপোনে আমাক শুব নিদিয়ে। ইয়াত সপোনটোক জীৱনৰ লক্ষ্য বুলি অভিহিত কৰিছে, যিটো হাৰ পাই দেখা পাওঁ। এই লক্ষ্য পূৰণৰ বাবে পৰিশ্ৰম কৰিব লাগে। বেছিভাগ মানুহৰে লক্ষ্য অৰ্জন নহয়, কাৰণ তেওঁলোকে অনিশ্চয়তাত ভোগে আৰু পৰিশ্ৰম কৰিব নিবিচাৰে। মই আগতেই কৈছোঁ যে শব্দৰ এটা যাদুকৰী ক্ষমতা আছে। আপুনি নিজকে যি ক'ব আপুনি আচলতে সেইটোৱেই। নিজকে ইতিবাচক কথাবিলাক কৈ চাওক, আপোনাৰ যাদুৰ নিচিনা কাম কৰিব। আপোনাৰ উচ্চাৰিত প্ৰতিটো শব্দই মস্তিষ্কই বিশ্বাস কৰে। আপোনাক প্ৰতিদিনেই ব্ৰেইন ৱাছ কৰা হৈছে অন্য মানুহৰ বা অন্য লোকৰ বাবে। ফলত আপোনাৰ লক্ষ্যত বাধাৰ সৃষ্টি হৈ উঠিছে। এইবাৰ আপুনি নিজকে সফলতাৰ কাৰণে ব্ৰেইন ৱাছ কৰক। বিশ্বাস কৰিবলৈ শিকক যে আপুনি সফল হ'বই। যিমান ব্যৰ্থতা আহক, যিমান বাধা আহক, আপুনি ৰৈ নাযাব। আপুনি সফলতা পাবৰ বাবে আপুনি আত্মবিশ্বাসী হওক। আপোনাৰ আৰু আপোনাৰ সফলতাৰ মাজত একমাত্ৰ দলং হৈছে আপোনাৰ আত্মবিশ্বাস। চাৰিওফালৰ বাধাই আপোনাক বাধা দিব বিচাৰিবই, কিন্তু আপুনি ৰৈ নাথাকিব। আপুনি আত্মবিশ্বাস অবিহনে এখন ফ্ৰেমলেছ ফটোৰ দৰে। এখন ফটোত আপুনি নিজে কওকচোন, ফ্ৰেমটো মূল্যৱান নে ফটোটো মূল্যৱান? নিশ্চয় ফ্ৰেমটো মূল্যৱান, কাৰণ ফ্ৰেমখনে আপোনাৰ ফটোখন বেয়া হ'ব নিদিয়ে। ঠিক তেনেদৰে আপোনাৰ আত্মবিশ্বাস বহুত জৰুৰী। নিজকে নিজে ইতিবাচক চিন্তা কৰক, ইতিবাচক ভাৱধাৰা দিয়ক, আপোনাৰ মগজুৱে সেইটোৱে বিশ্বাস কৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।